কি খবৰ ভালনে আপোনালোকৰ? আজি ফল চিলিঙৰ আপোনাৰ লগোৱা এটা এনেই সৰুকৈ ভিডিঅ' দিব বিচাৰিছোঁ। এওঁলোকে আপোনাৰ যোনে কাম কৰিছে তেওঁলোক ৰেকৰ্ড ৰেজিষ্টাৰ্ড আছে আৰু এখেত দুলীয়াজনো হয় আৰু সেইটো কাৰণে মই তেওঁ অলপমান কামটো দেখাওঁ বুলি ভাবিলোঁ কেনেকৈ লগায় এইটো ফল চিলিং। তেওঁলোকৰ কামটো বহুত ভাল হয়, সেইটো কাৰণে বোলো এবাৰ এনেই ভিডিঅ'টো কৰি দেখাই দিওঁ। আপোনালোককো অলপমান দেখাব চেষ্টা কৰিম, চাব কেনেকুৱা লাগে তেওঁলোকৰ কামবিলাকো কেনেকুৱা হয়। আপোনালোকে যদি তেওঁলোকক যদি মানে কাম কৰাম বুলি ভাবে তেওঁলোকৰ পৰা, তেতিয়া আপোনালোকে কৰাব পাৰে। মানে তেওঁলোক ৰেকৰ্ড ৰেজিষ্টাৰ্ড এতিয়ালৈকে বৰ্তমান ৰেজিষ্টাৰ্ড আছে, কিন্তু আমাৰ বৰ্তমান লাইভ হোৱা নাই কাৰণে হয়তো অৰ্ডাৰ কৰিব নোৱাৰিব পাৰে, কিন্তু হ'লেও চাব পাৰিব কেনেকুৱা হয় তেওঁলোকৰ কামবোৰ। তেতিয়া পিছত যদি কেতিয়াবা যদি কাম আপোনালোকক লাগে তেতিয়া তেওঁলোকক আপোনাৰ হয়তো কামটো কৰাব পাৰিব। মই আপোনালোকক অলপমান এনেই দেখাব বিচাৰিছোঁ, চাব পাৰিব। ৰ'ব এক ছেকেণ্ড। তেখেতে এতিয়া আপোনাৰ এইটো কাম কৰি আছে। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শৈলেন্দৰ চাহানী। হয়, কোৱা এইটো তোমালোক কিমান বছৰ হ'ল তুমি ফল চিলিঙৰ কাম কৰি থকা? মোৰ কমচে কম 7-8 বছৰমান হৈ গ'ল। হয় হয়, 7-8 বছৰ হৈ গ'ল ন? তোমাৰ কামটো বহুত ভাল হয় আৰু ইয়াত দুলীয়াজন চাগে তোমালোকে বহুত কাম কৰিছা আগতে? এই দুলীয়া ডিব্ৰুগড়, তাৰপিছত ডিগবৈ চব জেগাতে কাম কৰোঁ। হয় হয়, আৰু এখেতৰ আপোনাৰ হেল্প মানে লগৰ এজনো আছে, লগৰজনকো অলপমান মই দেখাই দিব চেষ্টা কৰিম। এক ছেকেণ্ড, তুমি এফালে আছ ৰ'বা, এইটো ওপৰ ষ্টেণ্ডত থাকে। এখেত হৈছে তেওঁৰ অলপ লগৰ সহায় কৰি থকা। কৈ দিয়া তোমাৰ নামটো। নমস্কাৰ, মোৰ নাম শ্ৰীযুত বিকাশ চেত্ৰী। হয় হয়, মোৰ ঘৰটো বৰুৱাতিগালি। হয় হয়, তুমি ইয়াত এখেতৰ লগত কৰি থকা কিমান বছৰ হ'ল তোমাৰ? মোৰ 2 বছৰমান হ'ল। 2 বছৰ হৈ গ'ল ন? একো নাই, এতিয়া আমাৰ ফাৰ্ষ্ট ভিডিঅ' সেইটো কাৰণে অলপ আহা মেলা চলি থাকে ন। এতিয়া অলপমান মই দেখাই দিব বিচাৰিছোঁ এইটো ৰুমটো। মই এক ছেকেণ্ড, মই দেখাব চেষ্টা কৰিছোঁ এইটো কেনেকৈ দেখাই। এইটো হৈছে ন দেখুৱাটো, এইটো চাব পাৰে এখেতে লগোৱাটো। ডিজাইনটো গোটেইটো কমপ্লিট হোৱাকৈ নাই, কিন্তু হ'লেও মই আপোনালোকক অলপমান দেখাব চেষ্টা কৰিছোঁ। এইটো এতিয়াও ভালেমানখিনি কাম বাকী আছে ইয়াত। এইটো এখেতে এনেকৈ বনাইছে বাৰু, আপুনি চাব পাৰিছে। ইয়াত মাজত আপোনাৰ এইটো ফেনৰ কাৰণে হ'ব এটা, আৰু কি ডিজাইন হ'ব ময়ো গম পোৱা নাই এতিয়ালৈকে, বনোৱাৰ পিছতে গম পাম। এখেত এতিয়া উঠি আছে বাৰু ড্ৰামত আৰু বাইছে। চাব পাৰে এখেতে এটা কাম কৰা কেনেকৈ কি কৰিছে, অলপ চাব দেখাই দিছোঁ বাৰু। এতিয়া ৰাতি আপোনালোকৰ 9টা বাজিছে, কিন্তু হ'লেও এখেতে এতিয়ালৈকে কামত লাগি আছে। বহুত ৰাতিলৈকে কৰে। আপোনালোকে যদি কেতিয়াবা আপোনালোকক যদি দৰকাৰ হয় এনেকৈ আপুনি কৰিব পাৰে। হয় হয়, ঘূৰা নাই যে ড্ৰামে আছে। তোমালোকৰ কাম এনে দিনটোত কেইঘণ্টালৈকে কৰি পাইছা আজিলৈকে? হায়েষ্ট একেৰাহে কেইঘণ্টালৈকে কাম কৰি পাইছা? একেৰাহে মই 9টাৰ পৰা ৰাতি 10টালৈ কৰোঁ লাষ্ট। আচ্ছা আচ্ছা, এইটোতো বহুত দেৰি হৈ যায়। আৰু তোমাৰ বিষয়ে কিবা এটা কৈ দিয়া। মই আৰু কি কৰোঁ আৰু দেখিছে এইটো লাইট লগাই লৈছে, আপুনি লাইটৰ লৈ কিনে কাম কৰিছে ওপৰত গৈ। কাম কৰা বিহুটা উলিয়াই দিছোঁ, তেনেকৈ কেনেকৈ কাম দেখাই দিছোঁ বাৰু। নাম্বাৰটো কৈ দিব লাগে। সেই তোমাৰ নাম্বাৰ কৈ দিবা জানো? নক'লেও অৰ্ডাৰ আহি যাব বাৰু। দি দিয়া নিবা নাম্বাৰটো, মই দি দিম বাৰু। হ'লেও ইয়াত যদি হয় মই দি দিম বাৰু নাম্বাৰটো। আপোনালোকে যদি দুলীয়াজনত আছে বা দুলীয়াজন ডিগবৈটো কৈছে ন? আৰু যদি ডিগবৈটো কৰাব বিচাৰে, ডিগবৈটো আপোনালোক আছে। বগী নেকি? আৰু অলপ পালে গুৱাহাটী পাবগৈ দেখোন। হ'ব বাৰু, মই নাম্বাৰটো দি দিম। নে কৈ দিয়া নাম্বাৰটো? এই ৰ'ব, ইয়াত মই লিখি দিম। হ'ব, মই লিখি দিম। এনেকৈ হ'লে বুজি নহ'ব ন, লিখি দিম বাৰু। লিখি দিলে ভাল হ'ব। আৰু এতিয়া ফল চিলিঙৰ তুমিতো বহুত কাম কৰিছা, এতিয়া আৰু কিবা ডিজাইন নাম থাকে নি এইবিলাকৰ? ফল চিলিঙৰ কাম কৰোঁ, PVC আৰু টি চিলিং। হ'ব নেকি বাৰু ভিডিঅ'টো? আৰু মাজত এড আপ কৰিম। হ'ব।